Hi guys, welcome back to my YouTube channel. তো guys, আজি হৈছে 7 তাৰিখ আৰু 14 তাৰিখে আছে বিহু। তো সেইটো কাৰণে ঘৰলৈ যাব লাগে আৰু ঘৰৰ পৰা দেউতা আৰু মা আহি আছে মোক নিবলৈ। তো মই বহুত এক্সাইটেড হৈছোঁ, তাকে মই অলপ দেৰি ৰৈ আছোঁ কাৰণে মানে ব্লগ এটাকে কৰোঁ বুলি ভাবিলোঁ। আৰু মোৰ ৰুমমেট গ'লেই তাই মোতকৈ আগতে ইফালে তাই কাইলৈ যোৱা কথা আছিলে, আজিয়ে গ'লগৈ। আৰু কাৰণ আজি কলেজৰ হাফ ছুটি আছিলে, তো সেইকাৰণে অফক'ৰ্ছ আজিয়ে যোৱাটোৱে ভাল হ'ব। তো ইয়া বতৰটো কিন্তু ইমান ভাল কৰা নাই, বাট ন' টেনশ্যন, কাৰণ দেউতা আৰু মা আহি আছে মোক নিবলৈ। নহ'লে সদায় লাইন গাড়ীতে যাওঁ, তো বহুত ৰেয়াৰলিহে মোক নিবলৈ আহে এনেকৈ। তো সেইটো কাৰণে বেছি ভাল লাগিছে, ইমান কষ্ট কৰিব নালাগে যাবলৈ। পেকিং চেকিং কৰি থৈ দিয়া আছে, দুটা বেগ এইকেইটা। চ' এই দুটা বেগে মই অকল নিম, দুটা বেগ পেক কৰি থৈছোঁ, পৰহিয়ে পেক কৰি থৈ দিয়া। তো আজি যাম আৰু ফাইনেলি। আৰু টেবুলখন দেখিছেনে কিমান লেতেৰা কৰি থৈছোঁ। তো ভাবিছোঁ এতিয়া অকণমান মই ৰুম চুমবোৰ ঠিক কৰি লওঁ যেতিয়ালৈকে মা দেউতাহঁতি নাপায়হি। চ' লেটছ গ'। আহিলা। হাই গাইজ, এয়া মোৰ মা দেউতা আহি গ'ল। চ' গাইজ এতিয়া মই যাম ঘৰলৈ। এয়া দেউতা মোৰ বিচনাত শুই আছে, এজনী মা মই কাপোৰ পিন্ধি ল'লোঁ। হাই কৈ দিয়া। হাই কৈ তো গাইজ পেকিং কৰা হৈ গ'ল আৰু মই ওলাই ল'লোঁ। এতিয়া আমি যাম আৰু বা এজনো যাব বোলে আমাৰ গাড়ীখনত, তো সেইকাৰণে তাইকো আমি পিক কৰিব আছে। তো গাইজ বাই বাই কৈ দিয়া মোৰ ৰুমটোক। বাই বাই, ব'লক যাম গাইজ। তো গাইজ এতিয়া আমি ৰুমৰ পৰা ওলাই দিলোঁ। তো চাবিটো মাৰি পিনে দৰজা ৰেডি আছে, তো মই পিছে পিছে শুই আছোঁ। ইমান গৰমত মই চুৱেটাৰটো কিয় পিন্ধি আছোঁ বুলি আপোনালোকে ভাবিছে চাগে, কিন্তু মানে বতৰটো কিবা এনেকুৱা কৰিছে, মাজতে এবাৰ ঠাণ্ডা কৰিলে একদম, মাজতে এবাৰ এনেকুৱাকৈ ৰ'দ দি দিয়ে। তো সেইটো কাৰণে চুৱেটাৰটো পিন্ধি ল'লোঁ আৰু যদি বেছি গৰম দিয়ে তেতিয়া খুলি দিম। তো এতিয়া আৰু এজনী মা উঠিবতো, সেইকাৰণে মই তাইক কল কৰিবলৈ চেষ্টা কৰি আছিলোঁ, ভাতকৈ তাই বেলেগলৈ বিজি আছে, ফোন কৰিব এতিয়া চাগে অলপ পিছত। দেউতাই সেইফালে আঙুৰ আনিব গৈছে, সেয়া আনি আছে আঙুৰ, এইটো বগা শ্বাৰ্ট পিন্ধা। আমি ইয়াত বহি আছোঁ, এজনী মা, এয়া দেউতা আহি গ'ল। বহুত দেৰি হ'ল আমি বাজনী ৰাস্তাটো বিচাৰিবলৈ। তো চিৰিং চাপৰিত আছে বোলে, তাই আজিলৈকে চিৰিং চাপৰিত পালে আমি আহিয়ে পোৱা নাই। তো তাই মানে ফোনত কৰি আছিলে, আমি এতিয়া ফাইনেলি পালোহি। তো এতিয়া দেউতাৰো ভোক লাগিছে, মোৰো ভোক লাগিছে। এতিয়া আমি তাৰ লগতে হোটেল বিচাৰি ফুৰিছোঁ, কিবা খাবলৈ ক'ৰবাত আছে নেকি। তো ভাবিছোঁ ইউনিভাৰ্চিটিৰ ওচৰতে ক'ৰবাত কিবা এটা খাই লওঁ। তো এতিয়া তাইক উঠাই লওঁ, তাৰপিছত চাওঁ কি হয়। এজনী বা আহি আমি ইউনিভাৰ্চিটি হৈ যাম তেতিয়া। তাইক দদায়েকৰ পৰা কিবা এটা আনিবলৈ গৈছে গাইজ, এইখিনি বেগকেইটা থৈ গ'ল। তাৰ ভাবিছে মই ইমান বেগ চেগ নোপোৱা নহয়, অলপ লাজ লাগে। সেইটো কাৰণে তাই ভাবিছে আমি চিধা চিধি কৰি থাকিম আৰু পিছত ক'ৰবাত কিবা খাব পালে খামগৈ, নাপালে আৰু ক'ত যাব লাগিব। গাইজটো আমি এতিয়া খাৱতি ভাত খাবলৈ গৈছোঁ। খাৱতি মানে হোটেল এখন হয়, তো তাতে খাই লওঁগৈ। তাতে আছে গাইজ, অৰ্ডাৰ দিছোঁ। তো গাইজ ভাত খাই হৈ গ'ল, একদম পূৰা চুচি বাচি খাই দিলোঁ। ইফালে গাহৰি আছে। হাই গাইজ, ভাত খাই গ'লোঁ। এতিয়া আমি গাড়ীতে যাওঁ আকৌ চিধা ঘৰ। ইফালে আমি ৰাস্তা বঢ়াবলৈ ৰৈ আছোঁ, এখন আমাৰ গাড়ীখন।
হাই গাইজ, মই মোৰ হোম টাউন পাই গ'লোহি। গোটেই ৰাস্তাটো ঘূৰি আহিছোঁ, এতিয়া পালোহি আৰু যেনে তেনে। অলপ আগত বা নামি গ'ল ঘৰৰ ওচৰত। তো এতিয়া আমি টাউনত ৰৈ আছোঁ, দেউতাই কিবা কিবি ল'ব গৈছে। তাৰপিছত এইজনী মা, দেউতাই আচলতে ৰাতি খাবলৈ ভাত খাবলৈ চিকেন আনিব গৈছিলে। ভালকৈ খাম আৰু ঘৰত। কাইলৈ মানে দেউতাই যাব লাগিব ডিউটিৰ কাৰণে, ইলেকশ্যন ডিউটিৰ কাৰণে যাব লাগিব। সেইটো কাৰণে দেউতাই বস্তুবোৰ গোটাই ফুৰিছে কাইলৈৰ কাৰণে। গাইজ, এইখিনি দেউতাই এতিয়া বজাৰ কৰিছিলে, মই লৈ আনিলোগৈ। ব্ৰাছ নাই অনা? অঁ আনিছে, থৈ দিয়া। এতিয়া দেউতাই আৰু কি ল'বলৈ ৰৈ আছে জানো, তাহাই সোনকালে ঘৰ যাব লাগে। ধনী পাই ইয়াতে আমি ঘূৰি ফুৰিছোঁ গাইজ। যাওঁ, দেউতাটো বাহিৰতে ৰৈ আছে। গাইজ, ঘৰ পাই গ'লোঁ। ঘৰ পাই গ'লোঁ। মই গেটখন খুলিবলৈ যাওঁ এতিয়া। এইবোৰ গছ চছ ভাঙি পৰি আছে গাইজ। গছ ভাঙি পৰি আছে ইয়াত চব। এয়া বহুত ডাঙৰকৈ ধুমুহা হৈছিলেতো, গছ ভাঙিলে। মোক কৈছিলে, মই যেতিয়া ৰুমত আছিলোঁ, মই বিশ্বাস কৰা নাছিলোঁ যে সঁচাকৈ ইমান ডাঙৰকৈ ভাঙিলে, কিন্তু সঁচাকৈ ভাঙিলে। এইবোৰ গোটেই বোকা হৈ আছে গাইজ। গোটেই বোকা হৈ আছে চব। এতিয়া মই গোটেই বস্তু বেগ চেগবোৰ ঘৰত ভৰাওঁ আৰু। তো ভাবিছোঁ মই ব্লগটো ইয়াতে এণ্ড কৰোঁ, কাৰণ মই ঘৰ পাই গ'লোহি। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।